নমস্কাৰ বন্ধু বান্ধৱীসকল, গুৰু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভণি কৰোঁ। এয়া লাহে লাহে গৈছোঁ এটি সুন্দৰ পৰিৱেশৰ মাজত। আহক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এটি সুন্দৰ পৰিৱেশ, এয়া গৈ আছোঁ লাহে লাহে। গৰমো দিছে আজি বহুত, আহি আছোঁ বহুতো আজি গৰম দিছে, আহি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, একেবাৰে শেষলৈকে চাব, স্কিপ নকৰিব। লাহে লাহে গৈ আছোঁ, এইফালে সোমাই গ'লোহি শ্যামগাঁও। আহি পাই গ'লোহি বুদ্ধ মন্দিৰ। এতিয়া সুধি লওঁ সোমাবলৈ দিয়ে নে নিদিয়ে ফাৰ্ষ্ট। এয়া পাই গ'লোহি, এইটো সৈতে গাড়ীখন পাৰ্কিং কৰিম ছাইডত। এয়া আহি পাই গ'লোহি ফাইনেলি বুদ্ধ বিহাৰ খৰিকটীয়া। আহক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ আমি এটি সুন্দৰ পৰিৱেশৰ মাজলৈ। এয়া লাহে লাহে গৈ আছোঁ। সেয়া ফাৰ্ষ্টতে অনুমতিটো লৈ ল'লোঁ। অনুমতি লৈ পিনে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে এটা সুন্দৰ পৰিৱেশ, আৰু ইয়াৰ গেটৰ কাষতে নিৰ্মাণ কৰি থোৱা হৈছে অশোক স্তম্ভভাগ। এটা সুন্দৰভাৱে নিৰ্মাণ কৰিছে তেওঁলোকে, আৰু এয়া মন্দিৰটো আপোনালোকক সম্পূৰ্ণ ভিউ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এতিয়া ইয়াত নিৰ্মাণ কাৰ্য চলি আছে, তথাপিতো তেওঁলোকে সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাখিছে তেওঁলোকৰ ধৰ্মাৱলম্বীৰ মূৰ্তিবিলাক। এয়া আপোনালোকে এইফালে দেখিবলৈ পাইছে বুদ্ধদেৱৰ মূৰ্তিভাগ তেওঁলোকে সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাখিছে। আহক তেতিয়াহ'লে আপোনালোকক এই বুদ্ধ বিহাৰৰ সম্পূৰ্ণৰূপে ভিউটো দেখুৱাবলৈ আমি অকণমান প্ৰয়াস কৰোঁ। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত বহুতো উৎসাহ আৰু প্ৰেৰণা যোগায়। গতিকে টিপনালি নকৰি আপোনালোকে যেন এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি যায়। চাই থাকক ভিডিঅ'টো। সেয়া আপোনালোকে দেখিবলৈ পাইছে বৌদ্ধসকলৰ এজন ধৰ্মপ্ৰচাৰক অমৃতানন্দ মহাথেৰো। তেওঁৰ জন্ম হৈছিল 1951 চনৰ আৰু মৃত্যু হৈছিল 2017 চনত। তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ ধৰ্মপ্ৰচাৰকজনৰ মূৰ্তিভাগ তেনেধৰণে নিৰ্মাণ কৰি ৰাখিছে। ব'লক তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি আমিও গৈ থাকোঁ ঘৰমুৱা হৈ। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব যদি ভাল লাগে। আকৌ লগ পাম আপোনালোকৰ মিষ্টাৰ গগৈ নেক্সট এটা ব্লগত। বাই বাই গাইজ।